হেল্ল' ভিউয়াৰ্স ওয়েলকাম টু মাই চেনেল ইনফোজন। আজি আমি লৈ আহিছোঁ চাৰিটা ফেক্টৰ বিষয়ে লৈ আহিছোঁ। সেই চাৰিটা ফেক্টৰ বিষয়ে আজি আমি আলোচনা কৰোঁ আহক। চ' ফেক্ট নাম্বাৰ 1, মহাকাশৰ পৰা যদি এজন মানুহে যদি জাপ দিয়ে তেতিয়াহ'লে কি হ'ব পাৰে। চ' এনেকুৱা ধৰণৰ এটা ঘটনা হৈছিলে 2012 চনৰ 14 অক্টোবৰ দিনাখন। অষ্ট্ৰেলিয়ান এজন স্কাই ডাইভাৰে ফেলিক্স ব্ৰমগাৰ্টনাৰ তেওঁৰ নামটো। চ' তেওঁ কি কৰিছিলে, ষ্টেটছফিয়াৰ যিটো লেয়াৰ হয়, ষ্টেটছফিয়াৰ লেয়াৰৰ পৰা তেওঁ জাম্প দি দিছিলে। চ' তেওঁ যেতিয়া জাম্প দিছিলে, তেওঁ ট্ৰেভেল কৰা যিটো স্পীড হয়, চ' স্পেচৰ পৰা তেওঁ মাটিলৈকে আহিছিলে, সেই স্পীডটো হৈছে আপোনাৰ 1343 কিলোমিটাৰ পাৰ আৱাৰ। চ' 1343 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত তেওঁ যেতিয়া ট্ৰেভেল কৰিছিলে, চ' তেওঁ মাটি আহি পাওঁতে তেওঁৰ টাইম লাগিছিলে 4.5 মিনিট। আৰু এই গোটেই বস্তুখিনি স্পনচৰ কৰিছিলে আপোনাৰ ৰেড বুলে। চাওকচোন কিমান আচৰিত কথা। চ' এতিয়া আহিছোঁ আমি ফেক্ট নাম্বাৰ 2। টেকন'লজিৰ ক্ষেত্ৰত জাপান পৃথিৱীৰ ভিতৰতে নাম কৰা এখন দেশ, আমি সকলোৱে সেই কথাটো জানো। কিন্তু জাপানে এতিয়া নতুনকৈ এটা ছিষ্টেম কৰিছে কি, জাপানত যিখিনি কবৰ হয়, যিখিনি মানুহৰ মৃত্যুৰ পিছত যিখিনি কবৰ দিয়ে, সেই কবৰখিনিৰ ওপৰত তেওঁলোকে এটা QR কোড দি দিছে যে যেতিয়া কোনোবা এজন ব্যক্তি আহি পেলাই সেই যিটো কবৰ হয়, সেই কবৰটো কাৰ কবৰ হিচাপে তেওঁ তাত নাম লিখি থ'ব নালাগে। তেওঁ মোবাইলৰ যিটো স্কেনাৰ হয়, স্কেনাৰ দি যদি তেওঁ সেই QR কোডটো স্কেন কৰি দিব, তেতিয়া সেই মানুহজনৰ জন্ম তাৰিখ, মৃত্যু তাৰিখ আৰু তেওঁৰ ওপৰত এটা ব্ৰিফ ডেছক্ৰিপশ্যন আপোনালোকে সেই QR কোডটোৰ মাধ্যমত আপুনি পাই যাব। চাওকচোন কিমান আচৰিত বিষয়। ফেক্ট নাম্বাৰ 3, কোৰ্টত যেতিয়া কিছুমান কেছ হয়, কেছবিলাক হ'লে যেতিয়া দোষীজনক যেতিয়া জাজজনে যেতিয়া ফাঁচীৰ শাস্তি প্ৰদান কৰে, তেতিয়া ফাঁচীৰ শাস্তি প্ৰদান কৰাৰ পিছত তেওঁ তেতিয়া যিটো পেনেদি তেওঁ ফাঁচীৰ শাস্তি প্ৰদান কৰে, সেই পেনটো তেওঁ নিবখন ভাঙি দিয়ে। এই কাৰণটো আপোনালোকে জানেনে কিয়? এই কাৰণটো হৈছে আচলতে যিটো পেনেদি এজন মানুহৰ মৃত্যু লিখা হৈছে, সেই পেনটো যাতে ছেকেণ্ড বাৰ ইউজ কৰা নহয়, তাৰ বাবে সেই যিখন পেনৰ যিখন নিব হয়, সেই নিবখন তেওঁ ভাঙি পেলায়। ফেক্ট নাম্বাৰ 4, মন্দিৰততো সকলোৱে গৈছে, কিন্তু মন্দিৰত যিটো ঘণ্টা থাকে, প্ৰথমতে সোমাওঁতে যেতিয়া ঘণ্টাটো বজোৱা হয়, সেই মন্দিৰৰ ঘণ্টাটো আচলতে কিয় বজোৱা হয়? ইয়াৰ মূল কাৰণটো হৈছে যে মন্দিৰৰ ঘণ্টাটো বজোৱাৰ পিছত আমাৰ যিটো মাইণ্ড হয়, আমাৰ মাইণ্ডছেটটো আচলতে প্ৰেজেণ্টত ষ্টেবল হৈ যায়। মানে আচলতে আমাৰ মাইণ্ডটো কি হয়, আমাৰ মাইণ্ডটো আচলতে ফিউচাৰ নহ'লে পাষ্টত থাকে। আমি যিকোনো ধৰণৰ কথা আমি ভাবি থাকোঁ, হয় সেই কথাটো পাষ্টৰ হ'ব পাৰে, নহ'লে সেই কথাটো আপোনাৰ ফিউচাৰ হ'ব পাৰে। কিন্তু সেই যেতিয়া ঘণ্টাটো বজা যায়, সেই ঘণ্টাটো বজোৱা ঘণ্টাৰ যিটো চাউণ্ড হয়, সেই চাউণ্ডটোৰ বাবে আমাৰ মাইণ্ডটো প্ৰেজেণ্টত ষ্টেবল হৈ যায়। চ' সেইবাবে মন্দিৰত ঘণ্টা থাকে আৰু আমি ঘণ্টাটো বজোৱাটো দৰকাৰ। চ' ভিডিঅ'টোৰ ফেক্টকেইটা গম পাই আপোনালোকে কেনেকুৱা পালে সেই বিষয়ে মোক কমেণ্ট বক্সত জনাবলৈ আপোনালোকে নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে যিটো বেল বটন আছে, সেই বেল বটনটো ক্লিক কৰিব, যাতে এনেধৰণৰ মোৰ ইণ্টাৰেষ্টিং ফেক্টবিলাকৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমেই পায়। চ' আজিলৈ ইমানেই, ধন্যবাদ।